हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো সবৰে ভাল মোৰ বৰ্তমান ভালে আপোনালোকৰ আশীৰ্বাদত আৰু আপোনালোকে বহুত মৰম দিছে যোৱাবাৰ ভিডিওটোত বহুত থ্যাংক ইউ সবকে আৰু বহুত ধন্যবাদ সকলোকে আৰু বহুতখিনি মৰম দি আছে এনেকৈ মৰম দিব বহুত ভাল লাগিছে এই ভিডিওটো যোৱাবাৰ ভিডিওটোত বহুতখিনি মৰম দিয়া কাৰণে আৰু ইপিনে গুণগুণে দেখিছেনে ইমানখিনি উৎপাত আৰু ইপিনে ৰাতিপুৱাই পুতৰ কাৰণে টিফিন বনাই আছো টিফিনত আজি ৰুটি দিছো যেহেতু এই দুদিন গা বেয়া আছিল এটো কাৰণে এনেকৈ ৰুটি দিব পৰা নাছিল বাৰু সিম্পল কে দি আছিল যেহেতু তাই আহি পাতে 3টা বাজে এটো কাৰণে ৰুটি দিলে ভাল পায় এপিনে ৰুটিখিনি বনাই আছো একপিনে আৰু একপিনে বনাই আছো আলু ভাজিখিনি বহাই দিছো হ'ব আৰু বেছি টাইম নালাগে যেটো তাই বেলেগ বস্তু খাই ইমান ভাল নাপায় ৰুটি আৰু আলু ভাজি দিলে খাই কিন্তু মোৰ গা খুগলে অকমান প্ৰবলেম হৈ যায় দিবৰ কাৰণে আইপিনে ৰুটি আৰু আলু ভাজি আৰু বুট এনেকৈ ফ্ৰাই কৰি আছো আৰু ইপিনে ৰাতিপুৱাই ৰুটিখিনি বনাই আছো ৰুটিখিনি বনোৱা হোৱাই নাই গা চা ধুই নামঘৰত সোমাই এইপিনে দেখিছেনে বাহিৰৰ পোহৰটো ইমান ধুনীয়াকৈ পৰিছে কিন্তু কি কৰিব উপায় নাই ৰাতিপুৱাৰ পৰা বৰষুণে দিছে বৰষুণৰ বতৰত যিমানখিনি কাম কৰিলো মানে সবখিনি লেতেৰাই লাগে কিন্তু বৰষুণৰ দিনবিলাক আপোনালোকৰ কেনেকুৱা লাগে মই কিন্তু বৰষুণ বহুত ভাল পাওঁ আৰু আপোনালোকে ভাল পায় নে নাপায় কমেন্ট কৰিবচোন আৰু ইপিনে ৰাতিপুৱা উঠি বৰষুণৰ বতৰত এনেকৈ স্কুল পঠাব লাগিব যেহেতু এক্সাম আহিছে ফুটুত টিফিনটো ৰেডি কৰিলে পিনে আলু ভাজি আৰু পিনে ৰুটি দি দিছো যেহেতু প্লাষ্টিকৰ সাজত ভাজি দি দিলে অকমান দেৰি হয় ন হেতু কাৰণে খাবলৈ ভাল নালাগে হেতু কাৰণে এনেকৈ বাটি এটা দি দিছো পিনে দেখিছেনে নাৰিকলৰ ইমান ধুনীয়াকৈ বৰষুণৰ কাৰণে ইমান ধুনীয়াকৈ ফুলবোৰো ফুলি আছে আৰু ফুলবোৰ ফুলিলে ইমানে মনবোৰ ভাল লাগে পিনে দেখিছেনে পানীৰ বটল এটা সৰু বটলত তাইক মিষ্টি অকমান দিম তো পানী বটলটো দি দিছো আৰু এটা ডাঙৰ বটলত পানী দিছো যেহেতু তাইৰ অকমান পেটত গৰমেন সোমাইছে স্কুলত দেৰিলৈকে থাকিব লাগে ন আৰু সেইখিনি অকমান সৰু বটল এটাত মিষ্টি দি দিছো আৰু মিষ্টি দিলে পেটটো ঠাণ্ডা হয় আপোনালোকে জানে সবে আৰু দিনত যেহেতু খাবলৈ তাই টাইম নাপায় ইপিনে মই যোৱাৰ পিছত অকমান ড্ৰেছ সলাই যেহেতু ভিজিলো তাইক অকমান আগবঢ়াই থৈ আহিলো আইপিনে চাহ খাবলৈ চাহ খাই উঠি পিনে ভাবিলো ভোট জলকীয়া আচাৰ বনাওঁ যেহেতু আগাৰ দিনা ভোট জলকীয়াখিনি আনা গৈছিলে আৰু ইপিনে ৰ'দত নিদিয়াকৈ যেহেতু বৰষুণ দিছে ৰ'দত দিয়াই নাই খালি ধুই আগাৰ দিনা ধুই 2 ঘণ্টামান পানীখিনি যাবৰ কাৰণে ৰ'দত দি থৈ দিছিলোঁ যেহেতু আজিকালি বৰষুণৰে বতৰ কিন্তু ভোট জলকীয়া এতিয়াহে ওলাইছে ভালদৰে আৰু এতিয়া দেখিছেনে ভোট জলকীয়াখিনি ভালদৰে কাটি ল'ম কাটি নললে মানে কি হয় কটাকটি দিলে অকমান দিগদাৰ হয় ভোট জলকীয়াৰ আচাৰখিনি সেইকাৰণে আপোনালোকে পাৰিলে কাটি ল'ব কাটি ল'লে এনেকৈ আপোনালোকে মই যেনেকৈ বনাইম যেনেকৈ প্ৰচেছটোত মই আচাৰ বনাইছে সেইটো আচাৰ প্ৰচেছটোত আপোনালোকে 2 বছৰ বা 3 বছৰ থলেও আপোনালোকৰ বেয়া নহয় যেটো পানী থাকিলে আমাৰ আচাৰবোৰ বেয়া হয় ভুখৰি যায় পানী নহলে আপোনালোকৰ আচাৰ কেতিয়াও বেয়া নহয় যেনেকৈ মই বনাইছো আৰু যেহেতু মই ৰ'দতো দিয়া নাই যেহেতু বৰষুণৰ বতৰ ৰ'দত দিবলৈ পোৱা নাই তথাপিতো জলকীয়াখিনি মানে আগাৰ দিনা ধুই অকমান ৰ'দত 2 ঘণ্টামান ৰ'দ পাইছে বাৰু পানীখিনি শুকাই গৈছে ভিতৰৰো শুকাই গৈছে তাৰপিছত ভালদৰে এনেকৈ কাটি আছো কাটি লৈ মই হাতেৰে মানে কেঁচিৰে লৈছো যেহেতু মানে হাতত ধৰিবৰ কাৰণে অকমান প্ৰবলেম হয় হাতত যেহেতু এইটো জলকীয়া মানে অকমান জতে লাগিলে মানে পুৰি যায় আৰু হেতু কাৰণে এনেকৈ কেঁচি এখনে সৰুকৈ কাটি লৈছো কেঁচিৰে কাটিলে মানে এনেকুৱা হয় আপোনাৰ কেঁচিখনত পিছত ধুই দিলে হৈ গ'ল কেঁচিখন বেছি যেহেতু আমি লাৰি নাথাকো হেতু কাৰণে এইখন কেঁচিৰে মই ভালদৰে এনেকৈ সৰুকৈ কাটি দিছো আৰু গুটিবোৰ পালেৰে আপোনালোকে যদি ভাবে গুটিবোৰ নিদো কাৰণ গুটিবোৰে অন্যায় কৰিব পাৰে কিন্তু গুটিবোৰ গুছাব পাৰে কিন্তু মই গুটিহতে আচাৰটো বনাম কাৰণ গুটিহতে বনালে জ্বলাটো বেছি হয় যেহেতু মই অকমান বেছিকৈ বনাম বুলি ভাবিছো ইয়াৰ লগত অকল বেহৰো দিম বেহৰ অকমান বেছিকৈ দিম যেহেতু সবে খাব পাৰিব তেতিয়া অকল ভোট জলকীয়াটোনো কোনে খাব এনেকৈ তেল মই কিন্তু বহুত কম তেলেৰে আচাৰটো বনাম বহুত মানে তেল বেছি নিদো আৰু মানুহে মানে জলকীয়াত তেল বেছি দি তেলটো খাই থাকে মই কিন্তু তেল বেছি নিদো আৰু পিনে বেহৰ লৈছো দেখিছেনে বেহৰখিনি এতিয়া ভালদৰে ভিনেগাৰত ভিজাই ল'ম যেহেতু আচাৰখিনিত মানে ভিনেগাৰত ভিজাই ল'লে বেছি মানে হেই নালাগে আৰু আচাৰখিনি ভিনেগাৰতে হৈ যায় দেখিছেনে এনেকৈ ভিনেগাৰত মানে ভিজাই ল'লে আপোনালোকৰ মানে বেয়া নহয় আৰু ইয়াতে পানী পৰিব নিদিব কাৰণ পানী থাকিলে বহুতখিনি ভুখৰি যাব কাৰণ কি পানী থাকিলে মানে আচাৰবোৰ এনে কষ্ট কৰি বনোৱাহে যায় পিছত খাবই নাপায় পিনে ভিনেগাৰত বেছিকৈ ভিনেগাৰ দি অকমান দুবাই তিয়াই থৈ দিব আৰু পিনে জলকীয়াখিনি সৰুকৈ কাটি জলকীয়াখিনি পানী নোহোৱাকৈ থৈ দি পানীখিনি মানে ফেনৰ বতাহতে শুকাব দিলো যেহেতু পানী কাটাৰ পিছত অকমান পানী থাকে জলকীয়াখিনিত হেতু কাৰণে আৰু ইপিনে দেখিছেনে এতিয়া বেহৰখিনি মই ভালদৰে মিক্সিত পিচি মতো এবাৰ বটি দি দিলো এনেকৈ
আৰু এতিয়া আদা নহৰু অকণমান দি দিম। আচাৰত বেলেগ মছলা এড নকৰোঁ, মই আদা নহৰু অকণমান দি দিম, কাৰণ এইটো জলকীয়াৰ আচাৰ যিহেতু ভোট জলকীয়াৰ চেণ্টটো বেলেগ মছলা এড কৰিলে ভোট জলকীয়াৰ চেণ্টটো নোহোৱা হৈ যায়। আৰু এতিয়া ভালদৰে আদা নহৰু বটি আদা নহৰুখিনি মিক্সিত দি দিছিলোঁ বাৰু। মিক্সিত দি বেহৰ এনেকৈ মিক্সিত দি এনেকৈ ভালদৰে সানি লৈছোঁ। কাৰণ সানি লোৱাৰ পিছত এনেকুৱা এতিয়া অকণমান নিমখ দি দিছোঁ, যিহেতু নিমখ নহ'লে খাই ভাল নালাগে। এতিয়া ভালদৰে মিঠাতেল নিদিয়াকৈ এনেকৈ ভালদৰে মিক্স কৰি ল'ব। যিহেতু মিঠাতেলখিনি দিয়াৰ পিছত আমি মানে ভালদৰে মিক্স কৰিবৰ কাৰণে অকণমান প্ৰব্লেম হৈ যায়। সেইটো কাৰণে এতিয়া ভালদৰে মিক্স কৰি ল'ম। মই বেলেগ মছলা যিটো এড নকৰোঁ, সৰিয়হ আৰু এনেকৈ জলকীয়া আৰু আদা নহৰু অকণমান দি দিছোঁ। আৰু এতিয়া ইয়াতে মই কেঁচা মিঠাতেল দিম। তেলখিনি গৰম কৰি নল'ব, তেলখিনি গৰম নকৰিলেও ভোট জলকীয়া মানে খাই ভাল লাগে। এতিয়া মই ব্যৱহাৰ কৰিছোঁ অকণমান মিঠাতেল। ইয়াতে 200 গ্ৰামমান মিঠাতেল দিছোঁ। আৰু যিহেতু জলকীয়া 1 কিলো আছিলে, 1 কিলো শুকাই লৈ যোৱাৰ পিছত অকণমান কম হৈছে বাৰু। এতিয়া দেখিছেনে, ভালদৰে সানি এনে অকণমান আপোনালোকে দি দিব। আৰু কালাৰটোৰ কাৰণে অকণমান মই ৰেড চিলি ব্যৱহাৰ কৰিম। কালাৰটো মানে অকণমান কালাৰটো সৰাই ভাল লাগে, আৰু সেইটো কাৰণে কালাৰটোৰ কাৰণে মই অকণমান ৰেড চিলি ব্যৱহাৰ কৰিম। এতিয়া ৰেড চিলিখিনি দিয়াৰ পিছত এনেকুৱা টেমাত ভৰাই ল'লোঁ। দেখিছেনে, কালাৰটো ধুনীয়া হৈছে। আৰু আপোনালোকে মানে দিব খুজিলে মছলাখিনি দিব পাৰে, কিন্তু মই মছলা এড কৰা নাই। আৰু এইপিনে ওপৰত অকণমান ৰেড চিলি এনেকৈ দি থৈ দিছোঁ, মানে কালি ৰ'দত দি দিলে। আৰু যোনে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি